নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে মোৰ ৰেচিপিটো আদৰি ল'ব। তেন্তে আহক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে এটা বাটি ল'লোঁ, এখন চালনী ল'লোঁ আৰু ইয়াতে মই চাহ খোৱা কাপৰ জোখেৰে 3 কাপ আটা দিলোঁ। এতিয়া চালি ল'ম। অকণমান নিমখ এড কৰিছোঁ আৰু ঘিউ দিছোঁ। প্ৰথম মই 2 চামুচ দিলোঁ আৰু মিলাই এনেকৈ মই মুঠি মাৰি চাইছোঁ। চাওক লাডুটো বনা নাই, টান হোৱা নাই, সেয়ে মই আৰু 2 চামুচ ঘিউ এড কৰিলোঁ। এয়া চাওক মুঠি মাৰি দিওঁতে এনেকুৱা লড্ডু টাইপ হৈছে, তেতিয়া গম পোৱা যাব যিটো বনাবৰ কাৰণে উপযুক্ত। আৰু 1 কাপ গুড় ব্যৱহাৰ কৰিছোঁ, সেই একেটা জোখৰ কাপেৰে মিলাই ল'ব লাগিব। তাৰপিছত ইয়াতে মই কাজু, কিচমিচ, অকণমান ইলাচি গুড়ি, ইচ্ছা কৰিলে আপোনালোকে নাৰিকল বা খেজুৰো এড কৰিব পাৰে, মিলাই লৈ 1 কাপ গাখীৰ লৈছিলোঁ। অকণমানকৈ মিলাব লাগে, একেবাৰতে সৰহকৈ দিব নালাগে। এই মিশ্ৰণটো আমি ৰুটি বেলাৰ দৰে সফ্ট কৰিব নালাগে, অলপ টান হৈ থাকিব লাগে। এয়া চাওক হৈ গ'ল ৰেডি। আৰু মই এই কাপটোৰ 1 কাপ গাখীৰ লৈছিলোঁ, কিন্তু ইয়াৰ পৰা মই আধাহে ব্যৱহাৰ কৰিলোঁ। এয়া এতিয়া মই প্ৰথমে লাড়ুটো বনাই ল'ম। এখন প্লেট লৈছোঁ, তাতে লাড়ুটো হেঁচি দিছোঁ আৰু এখন কাটা চামুচ লৈছোঁ। এনেকৈ এটা ইজি প্ৰচেছত ডিজাইন দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঠেকুৱাৰ কেছ পোৱা যায় বনাবলৈ, ডাইচ, সেইটো ব্যৱহাৰ কৰিব পাৰে আৰু যদি নাই এনেকৈ কৰিব পাৰে। আৰু এটা প্ৰচেছ দেখাই দিছোঁ। এখন চাওক চাকনি, এনেকৈ মাজত বহাই দি পেলাই হেঁচি দিব লাগে। আৰু চাওক কিমান ধুনীয়া এটা ডিজাইন হৈছে। এনেকৈ মই প্ৰায় 27টা ঠেকুৱা বনাই ল'লোঁ আৰু ইয়াতে মোৰ আটা আধা কেজি আছিলে। এয়া ৰেডি হৈ গ'ল। এতিয়া মই তেলত ফ্ৰাই কৰিম। প্ৰথমে পেনখন পাতি দিলোঁ গৰম হ'বলৈ। গৰম হোৱাত ইয়াতে ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে আপোনালোকে ঘিউ এড কৰিব পাৰে। এতিয়া মই ইয়াতে ঠেকুৱাকেইটা দি গৈছোঁ এটা এটাকৈ। জুইটো মিডিয়াম ফ্লেমত ৰাখিব আৰু এনেকৈ মই 10 মিনিট ইলুটি খিলুটি কৰি ফ্ৰাই কৰি ল'ম। দেখিবলৈ ধুনীয়া লগাৰ লগতে খাবলৈও খুব ভাল লাগে। এনেকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পাইছে জনাব নাপাহৰিব। এনেকৈ চাকনিখনত দি ল'লে তেলটো ধুনীয়াকৈ ছেপাৰেট হৈ যায়। আৰু এনেকৈ গোটেইকেইটা মই ফ্ৰাই কৰি ল'লোঁ 10 মিনিটত মিডিয়াম ফ্লেমত ইলুটি খিলুটি কৰি। এয়া আমাৰ ঠেকুৱা ৰেডি হৈ গৈছে খাবৰ বাবে। একেবাৰে পাৰফেক্ট ঠেকুৱা হয় এইটো, বাহিৰৰ পৰা টান আৰু ভিতৰৰ পৰা একদম সফ্ট, লগতে টেষ্টিও হয়। শেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰবাৰ আহি আছোঁ আন এটা নতুন ৰেচিপি লৈ। আজিলৈ ধন্যবাদ, বাই বাই।